কেনেকুৱা ধৰণৰ মানে আহিব নেকি ৰিপুণ বৰা কংগ্ৰেছলৈ আকৌ? ৰিপুণ বৰা ডাঙৰীয়াই জইন কৰা সম্পৰ্কত গোটেই সিদ্ধান্তটো AICCয়ে ল'ব পাৰিব। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা তেখেতে আহিলে আমি একো বেয়া নাপাওঁ, আৰু তেখেতে জইন কৰিব নে নকৰে বা ল'ব নে নলয় সেইটো সিদ্ধান্ত অন্য ক্ষেত্ৰত মই ল'ব পাৰোঁ, কিন্তু ৰিপুণ বৰা ডাঙৰীয়াৰ ক্ষেত্ৰত AICCয়ে ল'ব লাগিব, কাৰণ আমাৰ দলৰ ৰাজ্যিক পৰ্যায়ৰ একেবাৰে হায়েষ্ট পোষ্টটোত তেখেতে আছিলে। গতিকে সেইকাৰণে তেখেতক দিয়া দলত পুনৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে যি সিদ্ধান্ত ল'ব সেইটো আমি মানি ল'ম। কিন্তু আপোনালোকৰ যিহেতু এটা ক্ৰাইটেৰিয়া আছে যে আপোনালোকৰ তৃণমূল কৰ্মীসকলে পাৰ্মিশ্যন দিব লাগিব, তাৰপিছতহে কিন্তু তেওঁক দললৈ লোৱা হ'ব, এনেকুৱা ধৰণৰ এটা কথা বতৰা চলিছিলে। আৰু দেখা পোৱা গৈছে শেহতীয়াকৈ তেওঁ সমষ্টিত গৈ বিভিন্ন যিসমূহ তৃণমূল কংগ্ৰেছ কৰ্মী আছে সেইসকলৰ লগত তেওঁ ঘৰে ঘৰে গৈ কিছুমান বাৰ্তালাপ কৰাও দৃশ্য দেখিবলৈ পোৱা গৈছে। যেতিয়া আলোচনা হ'ব তেতিয়া আমি তৃণমূলকো সুধিম। এতিয়ালৈকেতো বিষয়টো আলোচনা হোৱা নাই। যেতিয়া AICCয়ে মোক ক'ব তেতিয়া মই তৃণমূলক সুধি ল'ম, জিলা ব্লকক সুধি ল'ম। আৰু এই চৰাইদেউ মিটিংখন এতিয়া কেনেকুৱা ধৰণৰ 8 তাৰিখৰ পৰা যিহেতু হ'ব বুলি কৈছে? 8 তাৰিখে চৰাইদেউত আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সকলো বিষয়ববীয়া, সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, আমাৰ ফ্ৰণ্টেল হেড, চেল ডিপাৰ্টমেণ্টৰ চেয়াৰমেন, APCC মেম্বাৰ, এক্সিকিউটিভ মেম্বাৰ, আমাৰ মুখপাত্ৰসকল প্ৰায় 400, গোটেই ৰাজ্যখনৰ প্ৰায় 400 প্ৰতিনিধিয়ে চৰাইদেউত অংশগ্ৰহণ কৰিব। তাত প্ৰস্তুতি চলি আছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰিচিপশ্যন কমিটিৰ চেয়াৰমেন, আমাৰ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া ৰিচিপশ্যন কমিটিৰ সাধাৰণ সম্পাদক, স্থানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া ৰিচিপশ্যন কমিটিৰ উপদেষ্টা, আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাক আমি তাত বহি ল'বলৈ কৈছোঁ। আৰু সভাখনত আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া, দুগৰাকী AICC ছেক্ৰেটেৰী পৃথিৱীৰাজ চাথে ডাঙৰীয়া, জিতেন্দ্ৰ বাঘেল ডাঙৰীয়া, তেওঁলোকেও যোগদান কৰিব। আৰু আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সেই সভাখনত গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছোঁ। প্ৰস্তাৱখিনি আমি প্ৰদেশ কংগ্ৰেছে যুগুতাই ৰাখিছোঁ। সভাত আলোচনাৰ পিছত চূড়ান্ত হ'ব। কিবা সংশোধন বা সংযোজনৰ মাজেদি আমি কিছু গুৰুত্বপূৰ্ণ ভৱিষ্যতৰ দিশত দল পৰিচালনাৰ ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, চৰকাৰৰ মুখামুখি ক্ষেত্ৰত আমি কিছু প্ৰস্তাৱ ল'বলৈ গৈ আছোঁ। মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে ৰিপুণ বৰা কংগ্ৰেছলৈ যাব বুলি তেওঁ 2 মাহ আগৰ পৰাই জানে, আৰু ভূপেন বৰা আমাৰ লগত আছে, গতিকে ৰিপুণ বৰা আৰু বিজেপিত নাহিলেও হ'ব। মানে তেওঁ টুইষ্ট কৰি পেলাই কথাটো কৈছে যে ভূপেন বৰা আমাৰ লগত আছে, সেইকাৰণে ৰিপুণ বৰা বিজেপিত নাহিলেও হ'ব। যিজন মানুহে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত স্বয়ং ঘোষণা কৰিছে যে মোৰ মানসিক সন্তুলন হেৰাইছে, মোক কোনোবাই জোকালে মই কামুৰি দিম, মইতো জোকোৱা নাই, মই SIT কৰিম বুলি কৈছোঁ। গতিকে মানসিক ভাৰসাম্য হেৰুৱা মানুহ এজনৰ কথা বতৰাৰ লগততো আমি লাগি থাকিলে নহ'ব। আমি আমাৰ কাম কৰি গৈ আছোঁ। এতিয়া মুখ্যমন্ত্ৰী পৰিয়ালৰ মাজুলীত মাতৃৰ প্ৰসংগ এটা উত্থাপন হৈছে। গোটেই প্ৰসংগটো এতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ পূৰ্বপুৰুষ মাজুলীৰে আছিল বুলি স্থানীয় বিধায়কেও কালি গোটেই মন্তব্যটো কৰিছে। চবতছে ডাঙৰ কথাটো হৈছে যে এঘৰ মানুহত ইমান হোৱাইট মনি ক'ৰ পৰা ওলাইছে? এঘৰ মানুহত ইমান হোৱাইট মনি ওলায়, গোটেই অসমখন কিনিব পৰা হৈ গৈছে। আইনখন ৰৈ যায়, মাজুলী আইনখন ৰৈ গ'ল, কেলৈ মাটিৰ কাগজ পত্ৰখিনি ক্লিয়াৰ হোৱা নাই। চৰকাৰী ব্যৱস্থাটো, গোটেই মেচিনেৰীটো আজি ব্যৱহাৰ হৈছে এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰাত, আৰু হোৱাইট মনি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ব্লেক মনিটো তেখেতৰ গুৰিত নায়েই, তেখেতে ব্লেক মনি চাগিলে দেখাও নাই, চিনিও নাপায়। ব্লেক মনি আমাৰবিলাকৰ ঘৰতে আছে। গতিকে ইমান হোৱাইট মনি গঢ়াৰ যিটো টেকনিক, সেইটো যদি অসমৰ বাকীসকল মহিলাকো দিব পাৰিলেহেঁতেন বৰ ভাল আছিলে।
অসমৰ অন্যান্য যিসকল মহিলাই বকাই আছে ইলেক্ট্ৰিচিটি বিল দিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালী এডমিশ্যন ফিজ দিব নোৱাৰাৰ কাৰণে, বয় বস্তুৰ দাম বৃদ্ধি হোৱাৰ কাৰণে, চাহ শ্ৰমিকৰ মাত্ৰ 50 টকা এটা হোৱাইট মানি বৃদ্ধি নাপায়, আৰু বেলেগে বিঘাই বিঘাই পুৰাই পুৰাই হোৱাইট মানি ব্যৱহাৰ কৰিব পাৰে। এই টেকনিকটো মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ অন্যান্য পিছপৰা দুখীয়া মহিলাসকলকো এটা প্ৰশিক্ষণ আমিও সহযোগ কৰিম, আমাৰ কংগ্ৰেছৰ মহিলাসকলকো পঠাই দিম যে কেনেকৈ হোৱাইট মানি বৃদ্ধি পায়। এটা জ্ঞান দিবৰ কাৰণে তেখেতে এটা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰক। হ'ব, হৈ যাব। এইটো আৰু মোক সুধি নাথাকিব। সভাপতি মই এইটো কৈ দিছোঁ। আপোনালোকে আমাৰ কেন্দ্ৰীয় নেতা আহি আছে জিতেন্দ্ৰ সিং ডাঙৰীয়া, তেখেতক সুধিব। যিসকলে সভাপতি হ'ব বিচাৰে বা কোনোবাই ভাঙিব বিচাৰে তেওঁলোকক সুধিব। মই একদম সদায় দলৰ প্ৰতি অনুগত্যশীল হৈ দলৰ কাম কৰি যাম, আৰু যিদিনাখন ক'ব যে ভূপেন বৰা আজি তোমাৰ কাৰ্যকাল শেষ, সেইদিনাখন য'ত যি কাম থাকিব সেই কামত লাগিম। মোক এইটো আপোনালোকক মই অনুৰোধ কৰিছোঁ যে মোক যদি সভাপতি থাকিব নাথাকে সোধে, আই এম নট অথৰিটি অফ দ্য APCC প্ৰেচিডেণ্ট পোষ্ট, I am sitting in the post of APCC president, sitting on the chair of APCC president at the pleasure and displeasure of Congress High Command. গতিকে এইটো আপোনালোকে জিতেন্দ্ৰ সিং ডাঙৰীয়া আহি আছে না, আপোনালোকে খবৰ লওক, মোৰ দৰকাৰ নাই এইটো। মোক সভাপতি দি থৈছে দলে কাম কৰিবৰ কাৰণে, মই কাম কৰি আছোঁ। আৰু যেতিয়া দলে মোক ক'ব যে আপুনি নালাগে, মোৰ নালাগে। মইতো আপোনালোকক কৈয়ে আছোঁ যে মই আগতে কেইটা পোষ্ট লৈছোঁ কওক। ইউথ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'লোঁ, তাৰপাছত মই APCC জইণ্ট ছেক্ৰেটাৰী, তাৰপিছত মই APCC ছেক্ৰেটাৰী,